বনাইছে এইটো তেনে ফেসবুকত দি দে একটু বিয়া পালো হ্যাঁ পাবলিক না ফেসবুকত নিদু বাৰু না ফেসবুক দি দে কিয় দিব কৈছো আরে হয় নেকি মই কৈ যাম তো এইটো আপুনি কি বনাইছে বাৰু এটো মানে এটো বহুত নম্বৰ আকৌ মই অষ্ট্ৰেলিয়াত আহি আকৌ খানা বনাবলৈ মন গল হয় আৰু এজোপা নেমু আছে পিছফালে হয় দেখাত কাজি নেমু যেন লাগে কিন্তু কাজি নেমুটো অলপ ডাঙৰ হয় পাতটো বৰ ধুনীয়া গোন্ধ আৰু মই নেমু পাত দি মই মাংস বনাই খুব ভাল পাওঁ হয় গতিকে ইয়াত অষ্ট্ৰেলিয়ান ব্ৰইলাৰ চিকেন হ্যাঁ তাক লৈ পেলাই এই আমাৰ নেমু পাত দি পেলাই এটা বস্তু বনাইছো এটা নামটো কি ডিশটোৰ নামটো কি এইটো ডিশটো এইটো জুবিনৰ নেমু চিকেন আৰু জুবিন নেমু চিকেন জুবিনৰ নেমু চিকেন ওকে গতিকে সেইটো যদি কোনোবা শিকিব বিচাৰে হয় মোৰ ওচৰলৈ আহিলে হ'ল মই গুৱাহাটীত হওক মুম্বাইত হওক য'তে হওক মই শিকাই দিম এইটো মোৰ লগৰবিলাকে জানে এইটো মই বনাওঁ হয় ৰবাব টেঙা পাতে দিও বনাওঁ গতিকে আজি এইটো স্পেচিয়েল ডিছ বনাইছো মানে এইটো আজি কিবা স্পেচিয়েল কাৰণটো কি মানে আপুনি অষ্ট্ৰেলিয়াত প্ৰথমবাৰ আহিছো কাৰণে এটা স্পেচিয়েল ডিছ বনাইছে আপুনি ডন ব্ৰেডমেনক মনত পেলাই ব্ৰেডমেনক নেমু চিকেন বনাইছো নেমু চিকেন ঠিক আছে আৰু এটা ক'ব পাৰিব নেকি নেমুটো কোনটো প্ৰজাতিৰ নেমু এইটো প্ৰজাতিটো মই ধৰিব পৰা নাই কিন্তু পাতটো গোন্ধটো চিনি পাইছো পাতটো গোন্ধটো আপোনাৰ কি পাত যেন লাগিছে আপোনাৰ এইটো মানে এতিয়া অথনি কোনোবা এজনে ক'লে বোলে কাজি নেমুটো অলপ বেলেগ গোন্ধায় ইয়াৰ গোন্ধটো অলপ বেলেগ এইটো কি সাইজটো বেলেগ ডাঙৰ এইটো কেনে অষ্ট্ৰেলিয়ান মানুহবিলাকো ডাঙৰ ডাঙৰ হয় হয় এইটো হয় অৱশ্যে এইটো ঠিকেই কৈছে আপুনি অষ্ট্ৰেলিয়ান মানুহবিলাক যেতিয়া ডাঙৰ হয় হয় নেমুটো ডাঙৰ হোৱাটো স্বাভাৱিক কথা স্বাভাৱিক সঁচাই ঠিকেই কৈছে কিন্তু আপুনি এইটো ক'ব নেকি যে এই নহৰু আদা চব ডাঙৰ মানুহো ডাঙৰ ইয়াতে অঁ গতিকে এই অষ্ট্ৰেলিয়াত গান গাবলৈ মাতি পঠাইছে এওঁলোকে ইয়াত আহি থাল ধুই আছো হেৰি বনাইছো থাল ধুব লগা অৱস্থা কৰি দিছে কষ্ট দিছে আচ্ছা এইটো আপুনি ঢাকন দিছে নেকি এইটো ঢাকন দিছে এইটো 10 মিনিট থাকিব লাগিব মানে ঢাকনটো কিহৰ কাৰণে 10 মিনিট থাকিলে তাৰ গুণটো ভিতৰত সোমায় মানে ভাপটো ভিতৰত সোমাই যাব তাৰমানে তাৰপিছত পাতটো উলিয়াই পেলাই দিব লাগিব পাতটো পেলাব লাগিব তাৰপিছত আপুনি আৰু কিবা বিশেষ সৰঞ্জাম দিব নেকি সৰঞ্জাম কিবা বেলেগ ধৰণৰ স্পাইচেছ বাকি মেৰিনেটটো মই কৰি দিলো সেইটো শিকিবলৈ আহিব লাগিব আচ্ছা মেৰিনেটটো আপোনাৰ পৰা শিকিব লাগিব থাকে মেৰিনেটটো কৰিলে দিগদাৰ হৈ যাব ওকে ঠিকে আছে বাৰু মাংস খাওক নেমু পাত লৈ হয় আৰু নেমু পাতটোৱে খুব সুন্দৰ এটা গোন্ধ এটা দিয়ে হয় আৰু দেহ মন সতেজ কৰি ৰাখে আৰু এটা কথা আপোনাৰ পিছৰ ফালে এটা থামছ আপৰ বটল দেখিছো এইটো ইয়াতে মানে সেইটো মই নাই খাওঁ দেই সেইটো কোনোবাই আচ্ছা থামছ আপটো আপুনি ইণ্ডিয়াৰ পৰা অহা নাই তাৰমানে এইটো ইয়াতে হেৰি থামছ আপ অষ্ট্ৰেলিয়াত থামছ আপ ওলাইছে সেইটো বঢ়িয়া কথা অষ্ট্ৰেলিয়াত থামছ আপ উলিয়াইছে ন অক্ষয় কুমাৰ খুব ভাল পাওঁ অক্ষয় কুমাৰ আৰু জুবিনে হেৰি ক'ব নেকি আপোনাৰ অষ্ট্ৰেলিয়াত আহি কেনেকুৱা লাগিছে এতিয়ালৈকে আপোনাৰ হেৰি কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাত চিধা পাকঘৰত সোমাই দিছে আপোনাক মানে কিন্তু আপোনাৰ কিবা অষ্ট্ৰেলিয়াত আপোনাৰ কিবা নতুন কিবা ৰেষ্টুৰেণ্ট খোলা বা কিবা এনেকুৱা টাইপৰ কিবা হেৰি জাগি উঠিছে নেকি মনৰ